হেল্ল' গাইছ এছএছচিৰ বাৰু জিডি ৰিজাল্ট কেতিয়া আহিব জিডি ৰিজাল্ট কিন্তু এনেদৰে ৰখি থাকোঁতে আজি এখন নটিফিকেশ্যন আহি গ'ল এছএছচিৰ যদি আপোনালোকে ৱেবছাইটটোত চাই তেতিয়াহ'লে এই নটিফিকেশ্যনটো আপোনালোকে দেখা পাব আৰু তাত গৈ আপোনালোকে এই নটিফিকেশ্যনটো অৰিজিনেল নে কি আপোনালোকে চাব পাৰিব যদি আপোনালোকে বিশ্বাস হোৱা নাই তাত গৈ আপোনালোকে এই নটিফিকেশ্যনটো চাব পাৰিব PDF ফাইলত আপোনালোকে ডাউনলোড কৰিব আজি 29 তাৰিখে তাত আপলোড কৰি দিয়া হৈছে এই নটিফিকেশ্যনটো আৰু আপোনালোকৰ যিটো জিডি ৰিজাল্ট আছিল আপোনালোকে বহুত দিন আগৰ পৰা ৰৈ আছে আপোনালোকৰ ৰিজাল্টৰ কাৰণে কি আহিব কিবা খবৰ আহিবনে নে কি হ'ব আপোনালোকে চাওক এই নটিফিকেশ্যনটো আহিছে ইয়াত বহুতকেইটা আপোনালোকৰ জবৰ কাৰণে নটিফিকেশ্যন দিয়া হৈছে আৰু ইয়াত যিটো জিডিৰ আপোনালোকৰ ভেকেঞ্চি আছিল এইটো কনষ্টেবল জিডি এইটো CAPFS NIA SSF এণ্ড ৰাইফলমেন SD আছাম ৰাইফল চববিলাকৰ এইটো আপোনালোকৰ ডেট দি দিছে কেতিয়া আপোনালোকৰ এক্সামৰ মানে সেইটো দিব এইটো আপোনালোকৰ মেৰিট লিষ্ট আহিব লগা আছিল আৰু এই মেৰিট লিষ্টত চাওক আপোনালোকৰ 20/1/2021 আপোনালোকৰ এই তাৰিখটো আহিব আপোনালোকৰ অতি সোনকালে মানে 20 তাৰিখে আপোনালোকৰ জানুৱাৰীৰ নতুন বছৰত আপোনালোকে এটা ভাল খবৰ পাব আপোনালোকে 20 তাৰিখে জানুৱাৰীৰ 20 তাৰিখে আপোনালোকে চাওক জানুৱাৰীৰ 20 তাৰিখে এই নটিফিকেশ্যনটো আপোনালোকে পাই যাব আপোনালোকৰ ৰিজাল্টটো আপোনালোকে পাই যাব আৰু মোৰ ফালৰ পৰা বহুত শুভেচ্ছা